Sikho অসমীয়াৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে সকলোৱে জানে কিন্তু যে অহা 17 ছেপ্টেম্বৰত কিন্তু অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত সোমাব। ইয়াৰ মাজতে কিন্তু বহুতৰে একাউণ্টত পইচা নোসোমায়। কিয় নোসোমায়, আপোনাৰ সোমাব নে নোসোমায়, মই আপোনাক এইটো ভিডিঅ'ত জনাই দিম। মই আপোনাক চেক কৰাম, আপুনি কেনেকৈ নিজে চেক কৰি চাব পাৰিব যে আপোনাৰ বস্তুখিনি ঠিক আছে নাই। তো কিয় নোসোমায়, কাৰণ হৈছে যে যিসকলে নেকি আধাৰৰ লগত ডিবিটি লিংক নাই, বেংকৰ একাউণ্টৰ লগত ডিবিটি লিংক নাই, সেইসকলৰ কিন্তু একাউণ্টত পইচা নোসোমায়, 1 টকাও নোসোমাব আৰু সেইসকল কিন্তু বঞ্চিত হ'ব। তো আপুনি পোনপ্ৰথমে আপুনি চেক কৰিব লাগিব যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটোত আপোনাৰ ডিবিটি লিংক আছে নে নাই, চেক কৰিব লাগিব। তাৰ বাবে আপোনাৰ যিখন অফিচিয়েল পেজ আছে NPCৰ অফিচিয়েল পেজটোতে আপুনি আহিব লাগিব। তাৰপৰা আপুনি ইয়াত চাৰ্চ কৰিব গুগলত বা ক্ৰমতো, আপুনি যিকোনো এটা ক্ৰম ব্ৰাউজাৰত আপুনি গৈ চাৰ্চ কৰিব NPCI। চাৰ্চ কৰিব যিখন অফিচিয়েল পেজটো আপুনি ভিজিট কৰিব। চ' এনেকুৱা এটা পেজ ইণ্টাৰফেচ অ'পেন হ'ব পেজটোলৈ আহোঁতে। তো এতিয়া আপুনি ইয়াত কনজিউমাৰ যিখন অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ভাৰত আধাৰ চেণ্ডিং ইনেবল যিখন অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ এটা পেজ শ্ব' হ'ব। আপুনি ইয়াত ডিবিটি লিংক আছেনে নাই সেইটো আপুনি চেক কৰিবলৈ হ'লে আধাৰ মেপ ষ্টেটাছ যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত তাত আপুনি আধাৰ কাৰ্ড নাম্বাৰটো আপুনি এণ্টাৰ কৰিব লাগিব। লগতে ইয়াৰ পিছত আপুনি ইয়াত কেপচাৰ যিখন আছে, এই যিখন নেকি নাম্বাৰ আছে এইকেইটা নাম্বাৰ আপুনি ইয়াত ফিল কৰিব লাগিব। তো মই আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰি আছোঁ। আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত মই ইয়াত কেপচাৰটো যেনেকৈ আছে এনেকৈ ফিল কৰি দিম। কেপচাৰটো ফিল কৰি আপুনি কি কৰিব, এই চেক ষ্টেটাছ যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত ইনভেলিড কেপচাৰ দেখুৱাইছে। যদি আপুনি কেপচাৰটো মিছ নহয় আপোনাৰ এনেকুৱা আহিব। তো মই আকৌ ট্ৰাই কৰিছোঁ, মোৰ কেপচাৰটো ফিল কৰিছোঁ। আপোনাৰ এবাৰত হৈ যাব পাৰে, মোৰ এবাৰত হোৱা নাই। তো মই আকৌ কেপচাৰটো ফিল কৰিছোঁ। ফিল কৰাৰ পিছত মই আকৌ ইয়াত চেক ষ্টেটাছ ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত এইটো কিন্তু মোৰ সৈতে হৈ গৈছে আৰু ইয়াত কিন্তু মোৰ OTP বুলি আহিছে যে আধাৰ 6 ডিজিট OTP মোৰ মোবাইলত আহিছে। মই মোৰ OTPটো ইয়াত ফিল কৰি দিম। তো মই OTPটো ইয়াত ফিল কৰি দিছোঁ। ফিল কৰাৰ পিছত আপুনি কি কৰিব, আপোনাৰ যিখন নেকি ইয়াত কনফাৰ্ম বুলি অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰিব লাগিব। আধাৰ কাৰ্ডত যিখন মোবাইল নাম্বাৰ আছে সেইটো মূৰত OTP যাব। তো কনফাৰ্ম বুলি অপশ্যন ক্লিক কৰাৰ পিছত আপোনাৰ কিন্তু এটা এনেকৈ শ্ব' হ'ব আধাৰ মেপ ষ্টেটাছ। তো ইয়াত মেপ ষ্টেটাছ মোৰ কিন্তু ইয়াত আধাৰ নাম্বাৰটো দেখুৱাইছে 4 ডিজিট আৰু ইয়াত কিন্তু মেপিং ষ্টেটাছটো ইনেবল ফৰ ডিবিটি, অৰ্থাৎ মোৰ বেংকৰ একাউণ্টত আধাৰ কাৰ্ডটো ডিবিটি হৈ আছে। আৰু কোনটো বেংকৰ একাউণ্টত ডিবিটি হৈ আছে, এইটো হৈছে পাঞ্জাৱ নেশ্যনেল বেংকৰ লগত ডিবিটি হৈ আছে। মই লাষ্ট কেতিয়াটো এইটো ডিবিটি কৰিছোঁ এইটো ডেটটো আছে আৰু মই এইটো মেনুৱেলি কৰিছিলোঁ 04 নৱেম্বৰ 2020, অৰ্থাৎ 1 তাৰিখে মই এইটো ডিবিটিটো কৰিছিলোঁ। চেক কৰিব পাৰে যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো আপোনাৰ ডিবিটি হৈ আছে নে নাই। তো মোৰটো দেখুৱাই দিছে, মোৰটো হৈ আছে। যদি এটা হ'ল আপোনাৰ আধাৰ কাৰ্ডৰ লগত ডিবিটি লিংক যদি নাই, তেন্তে আপুনি আধাৰ কাৰ্ডৰ লগত ডিবিটি লিংকটো কেনেকৈ কৰিব নিজৰ মোবাইলতে। আপোনাৰ বেংকলৈ যাবলৈ দৰকাৰ নাই, আপুনি বেংকলৈ গৈ আপুনি কৰিব পাৰে বা আপুনি ঘৰতে বহিয়ে মই দেখুৱাই দিছোঁ আপুনি এইটো চিষ্টেমত আধাৰ কাৰ্ডৰ লগত ডিবিটি লিংকটো কৰিব পাৰে। তো ইয়াৰ আগতে মই এটা কথা কওঁ যে আপোনাৰ পাছবুকৰ লগত আপোনাৰ ডকুমেণ্টছৰ লগত আপোনাৰ যিখন নেকি ডেট অফ বাৰ্থ আছে সেইটো আপোনাৰ মেটচ হ'ব লাগিব, তেতিয়াহে কিন্তু আপুনি ডিবিটি লিংকটো আপুনি এইটো অনলাইনত কৰিব পাৰিব। তো আপোনাৰ কেইটামান বেংক ইয়াত ছাপোৰ্ট কৰে অনলাইনত। যদি আপোনাৰ এই বেংককেইটা যদি আপুনি ইয়াত চাই তেন্তে আপুনি কৰিব পাৰিব। তাৰ বাবে মই ইয়াত NPC বুলি যিখন অফিচিয়েল পেজ আছে এই পেজটো মই ইয়াত চাৰ্চ কৰি ল'ম। চাৰ্চ কৰাৰ পিছত যিখন নেকি অফিচিয়েল পেজটো অ'পেন হ'ব ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰি কিন্তু মই ডিবিটি লিংকটো কৰিব পাৰি। ছেইম প্ৰচেছ আপুনি ইয়াত কনজিউমাৰত যাব, গৈ পেলাই আপুনি ভাৰত আধাৰ চেণ্ডিঙত যাব। তাৰপিছত আপুনি আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টৰ লগত ডিবিটি লিংক কৰিবলৈ হ'লে 2 নম্বৰ যিখন অপশ্যন আছে আধাৰ চেণ্ডিং ডিচেণ্ড, আপুনি এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো আপুনি ইয়াত ফিল কৰিব লাগিব। আধাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি ইয়াত ফিল কৰাৰ পিছত আপুনি ৰিকুৱেষ্ট ফৰ আধাৰত আপুনি ইয়াত চেণ্ডিঙত ক্লিক কৰিব। আৰু আপোনাৰ যিখন বেংকৰ লগত আপুনি আধাৰ কাৰ্ডৰ লগত ডিবিটি লিংক কৰিব বিচাৰে সেইটো বেংকটো আপুনি ইয়াত চিলেক্ট কৰি ল'ব। ইয়াত কেইটামান বেংকৰ লিষ্ট আছে আৰু আপোনাৰটো নাথাকিব পাৰে, আপুনি ভালদৰে চেক কৰি চাই ল'ব আপোনাৰ কোনটো বেংক হয়। মোৰ ইণ্ডিয়ান পোষ্ট পেমেণ্টটো মই ডিবিটি লিংক কৰিম, মই এটা চিম্পলকৈ দেখুৱাইছোঁ। তো ইয়াত আপুনি ক্লিক কৰাৰ পাছত আপুনি টাইপ চেণ্ডিঙত আপুনি ইয়াত ফেচ চেণ্ডিঙত ক্লিক কৰিব যদি আপোনাৰ ডিবিটি লিংক নাই। তো তলত আহি আপোনাৰ ইয়াত একাউণ্ট নম্বৰটো টাইপ কৰি দিব, অৰ্থাৎ আপোনাৰ যিখন বেংক চিলেক্ট কৰিছে সেই বেংকৰ একাউণ্ট নম্বৰটো ইয়াতে আপুনি টাইপ কৰিব লাগিব।
তো ইয়াত আপুনি কনফাৰ্ম একাউণ্ট নম্বৰটো আপুনি টাইপ কৰিব লাগিব। টাইপ কৰাৰ পিছত আপুনি বাই ইয়াত যিখন নেকি টিক মাৰ্ক ইয়াত টিক মাৰ্কটো লগাই আপুনি তলফালে আহি যিখন নেকি কেপচা কোড আছে ছেম টু ছেম কেপচা কোডটো আপুনি ইয়াত ফিল কৰি আপুনি ছাবমিট যিখন অপশ্যন আছে ইয়াত ছাবমিটত আপুনি ক্লিক কৰিব লাগিব। ছাবমিটত যেতিয়া নেকি আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ পিছত কিন্তু আপোনাৰ আধাৰ কাৰ্ডত ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব। সেই OTPটো ফিল কৰিব আৰু আপোনাৰ লগ কিন্তু আপোনাৰ DVD লিংকটো হৈ যাব। তো এনেকৈ আপুনি DVD লিংকটো কৰিব পাৰে আপোনাৰ অনলাইনতে, আপোনাৰ ক'তো যাব নালাগে। তো আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। তো যদি আপোনালোকে বুজিব পাৰিছে, হেল্পফুল হৈছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই আছিলে ভিডিঅ'টো। যদি কিবা কনফিউজ পাই আছে তেনেহ'লে মোক কমেণ্ট কৰক, মই আপোনাক বুজাই দিম।